আগৰ ভিডিঅ'টোত আমাৰ মৌলিক প্ৰয়োজনসমূহৰ বিষয়ে এটা থুলমূল ধাৰণা দিয়াৰ উপৰিও প্ৰথমটো মৌলিক প্ৰয়োজন আহাৰৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হ'ল। আজিৰ ভিডিঅ'টোৰ আলোচ্য বিষয় হ'ল পিছৰ দুটা মৌলিক প্ৰয়োজন অৰ্থাৎ সাজপাৰ আৰু বাসস্থান। সাজপাৰ বুলি ক'লে আমি পিন্ধা কাপোৰ বা বস্ত্ৰকে বুজা যায়। সাজপাৰে আমাক শীত, তাপ, ৰ'দ, ধূলি-মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ সহায় কৰে। ইয়াৰ উপৰিও লজ্জা নিবাৰণৰ বাবে বা সভ্য জীৱন যাপন কৰিবৰ বাবে আমাক সাজপাৰৰ প্ৰয়োজন। সেয়েহে সাজপাৰক মানুহৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয়। বস্ত্ৰ বা কাপোৰ যদি নাথাকিলহেঁতেন তেতিয়াহ'লে আমি সভ্যভাৱে সমাজত জীয়াই থাকিব নোৱাৰোঁ আৰু লগতে অতি বেছি ঠাণ্ডাতো আমি জীয়াই থাকিব নোৱাৰিলোহেঁতেন। ইয়াৰ উপৰিও সাজপাৰে মানুহৰ ৰুচিবোধ আৰু ব্যক্তিত্বৰো পৰিচয় দিয়ে। মানুহজনে কেনেকুৱা ধৰণৰ সাজপাৰ ভাল পায় বা মানুহজনৰ ব্যক্তিত্ব কেনেকুৱা সেইখিনি সাজপাৰত বহুতখিনি প্ৰকাশ পায়। সাজপাৰে আকৌ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ নিজ নিজ বৈশিষ্ট্য প্ৰকাশ কৰে। তোমালোকে দেখিছাই বেলেগ বেলেগ জাতিৰ সাজপাৰৰ ধৰণবোৰ বেলেগ বেলেগ। আমাৰ মিচিংসকলৰ সাজপাৰ বেলেগ আৰু বা বড়োসকলৰ সাজপাৰ বেলেগ। এনেধৰণে আমি সাজপাৰ চাই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবোৰ চিনাক্ত কৰিব পাৰোঁ। জাতীয় পৰম্পৰা, ধৰ্মবিশ্বাস, ভৌগোলিক অৱস্থান, জলবায়ু, বৃত্তি, সৌন্দৰ্যবোধ আদিৰ ভিন্নতাৰ বাবে মানুহৰ সাজপাৰ বেলেগ বেলেগ হয়। আদিম যুগৰ মানুহবিলাকৰ আমাৰ দৰে সাজপাৰ নাছিল, কিন্তু তেওঁলোককো সাজপাৰৰ প্ৰয়োজন আছিল। গতিকে তেওঁলোকে গছৰ পাত বা বাকলি, জন্তুৰ ছাল আদি পৰিধান কৰি ঠাণ্ডা বা গৰমৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল। লগতে তেওঁলোকেও হয়তো কিছু পৰিমাণে লাজ নিবাৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। সময়ৰ লগে লগে বিভিন্ন ধৰণৰ কাপোৰৰ আৱিৰ্ভাৱ হ'বলৈ ধৰিলে। আমি পিন্ধা কাপোৰবোৰ বিশেষকৈ বিভিন্ন ধৰণৰ আঁহ যেনে কপাহ, ঊণ, পলিয়েষ্টাৰ, এৰী, মুগা, পাট, শণ, মৰাপাট আদিৰে তৈয়াৰী। ইতিমধ্যে কৈ অহা হৈছে যে ভৌগোলিক অৱস্থান, জলবায়ু আদিৰ ভিত্তিত পিন্ধা কাপোৰৰ প্ৰকাৰবোৰো বেলেগ বেলেগ হয়। যিবোৰ শীতপ্ৰধান অঞ্চল সেই অঞ্চলবিলাকত ঊণৰ কাপোৰ বেছিকৈ পিন্ধা হয়। গ্ৰীষ্মপ্ৰধান অঞ্চলত আকৌ কপাহী কাপোৰ বেছিকৈ পিন্ধা হয়। যিবোৰ ঠাইত বৰষুণ বেছি হৈ থাকে সেইবিলাকত পানী নসৰকা কাপোৰ পিন্ধা হয়। এতিয়া বেলেগ বেলেগ ঠাইৰ বা বেলেগ বেলেগ জাতিৰ মানুহৰ কাপোৰৰ ভিন্নতা চোৱা যাওক। এই ছবিখনত কাশ্মীৰী মানুহৰ কাপোৰ দেখা গৈছে। এইখনত আকৌ নগা যুৱক-যুৱতী বিশেষ ধৰণৰ সাজপাৰ দেখা গৈছে। এইখনত আছে ৰাজস্থানী মহিলাৰ তেওঁলোকৰ সাজপাৰ। ইয়াত আছে মাদ্ৰাজী যুৱক-যুৱতীৰ সাজপাৰ। আৰু এতিয়া আহোঁ আমি অসমলৈ। আমি সকলোৱে জানো যে অসমত এৰী, মুগা আৰু পাট সূতাৰ কাপোৰ বেছিকৈ পোৱা যায়। মানে অসম এইবোৰ সূতাৰ কাৰণে বিখ্যাত। আমাৰ অসমৰে কামৰূপ গ্ৰাম্য জিলাৰ শুৱালকুছি গাঁৱৰ পাট কাপোৰে দেশ বিদেশতো যথেষ্ট সমাদৰ লাভ কৰিছে। আমাৰ তৃতীয়টো মৌলিক প্ৰয়োজন হ'ল বাসস্থান। বাসস্থানক মৌলিক প্ৰয়োজন বুলি কোৱা হয় কাৰণ ই আমাক কিছুমান প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয়, নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে। এতিয়া প্ৰাকৃতিক বিপদ মানে ধৰা বৰষুণ, বজ্ৰপাত, ধুমুহা এইবিলাককে কোৱা হৈছে। আকৌ ই আমাক আশ্ৰয় দিয়ে, থাকিবলৈ ঠাই দিয়ে, আমাক এই বিপদবিলাকৰ পৰা বা জীৱ-জন্তুৰ আক্ৰমণৰ পৰা নিৰাপত্তা দিয়ে আৰু আমি বিশ্ৰাম কৰিবৰ কাৰণেও বাসস্থানৰ প্ৰয়োজন। আদিম কালৰ মানুহে হিংস্ৰ জীৱ-জন্তু, শীত, তাপ, ৰ'দ, বৰষুণ, শিলাবৃষ্টি মানে শিলৰ বৰষুণ, ধুমুহা, তুষাৰপাত মানে হ'ল বৰফ পৰা যিটো হয় সেইটো সেইবিলাকৰ পৰা ৰক্ষা পাবলৈ পৰ্বতৰ গুহা বা গছৰ খুৰুঙত আশ্ৰয় লৈছিল। কাৰণ তেতিয়া তেওঁলোকে বাসস্থান গঢ়িবলৈ জনা নাছিলে।
কিন্তু লাহে লাহে যেতিয়া খেতি বাতিৰ আৱিষ্কাৰ হ'ল তেতিয়া তেওঁলোকে খেতি পথাৰৰ আশে পাশে নিগাজিকৈ বসবাস কৰাৰ প্ৰয়োজন হৈ পৰিল আৰু তেতিয়াই মানুহে ঘৰ সাজিবলৈ শিকে। আহাৰ আৰু বাসস্থানৰ দৰেই ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ বাসস্থানৰ প্ৰকাৰবোৰো বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে আমাৰ অসমত বাঁহ, খেৰ, কাঠ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। সেয়েহে অসমৰ মানুহে এইবোৰ সামগ্ৰীৰে ঘৰ সাজে। আকৌ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ এইবোৰ ৰাজ্যত আকৌ জাঁৰ আৰু জহৰ প্ৰকোপ অতি বেছি হয়। সেয়েহে সেইবোৰ ঠাইৰ মানুহে মাটিৰে ঘৰ সাজে। জলমগ্ন অঞ্চল বা হ্ৰদ আদি ঠাইত মানুহে নাৱতে ঘৰ সাজি লয়। এইবোৰ ঠাইত পানীৰ বেছি থাকে, সেয়েহে মানুহৰ ঘৰবোৰ নাৱতে সজা থাকে। এইবোৰ ঘৰক নৌকা গৃহ বুলি কোৱা হয়। ইয়াৰ উদাহৰণ হ'ল কাশ্মীৰৰ যি ডাল লেক বা ডাল হ্ৰদ আছে, সেই ঠাইত নৌকা গৃহ দেখা যায়। টুন্দ্ৰা অঞ্চল অৰ্থাৎ যিবোৰ ঠাইত অনবৰতে বৰফ পৰি থাকে, সেইবোৰ ঠাইৰ মানুহবিলাকক এস্কিমো বুলি কোৱা হয়। সেইবোৰ ঠাইৰ মানুহে বতাহৰ পৰা ৰক্ষা পাবৰ কাৰণে বৰফৰ টুকুৰাৰে ঘৰ সাজি লয় আৰু সেই ঘৰবিলাকক ইগলু বুলি কোৱা হয়। ইগলুৱে মানুহবোৰক অকল বতাহৰ পৰাই নহয়, ঠাণ্ডাৰ পৰাও ৰক্ষা কৰে। কিন্তু ইগলুটো বৰফৰ পৰা বনোৱা হয়, বৰফে মানুহক আকৌ ঠাণ্ডাৰ পৰা কেনেকৈ ৰক্ষা কৰিব? আমাৰ ঠাণ্ডা তেতিয়াহে লাগে যেতিয়া আমাৰ গাৰ ভিতৰৰ পৰা যিখিনি তাপ আছে সেইখিনি ওলাই যায়। বৰফৰ আকৌ এটা বৈশিষ্ট্য আছে যে ই তাপ ধৰি ৰাখিব পাৰে। গতিকে ইগলুৰ ভিতৰত সোমাই থাকিলে মানুহৰ গাৰ পৰা ওলাই যোৱা তাপখিনি বৰফে ধৰি ৰাখে, ফলত তাৰ ভিতৰখন গৰম হৈ থাকে। আৰু এই ইগলুৰ ভিতৰত মানুহে ঠাণ্ডাৰ পৰা ৰক্ষা পৰে। আমাৰ উত্তৰ পূব ভাৰতৰ যিবোৰ পাৰ্বত্য এলেকাৰ লোক, ধৰা আমাৰ এইখিনি নাগালেণ্ড, অৰুণাচল বা অসমৰে কিছুমান পাহাৰীয়া অঞ্চল, সেইবোৰ ঠাইত মানুহবিলাকে কি কৰে, বনৰীয়া জীৱ জন্তু, সাপ আদি জীৱ জন্তুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাংঘৰ সাজে। আৰৱৰ মৰুভূমি অঞ্চলৰ বেডুইনসকলৰ কথা ইতিমধ্যে কোৱা হৈছে যে তেওঁলোক অঘৰী হয়। তেওঁলোকে পানী আৰু ঘাঁহ বা তৰুতৃণৰ সন্ধানত সঘনাই ঠাই সলাই থাকিব লগা হয় আৰু মৰুভূমিত বতাহো যথেষ্ট হয়। ঠাই সলাই থাকোঁতে সেই বতাহৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁলোকে তম্বুৰ ঘৰ বনাই লয়। সেই ঠাইত এই ঘৰেই অতি উপযোগী হয়। সময় আৰু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহৰ খাদ্যাভ্যাস খাদ্য খোৱাৰ অভ্যাস, সাজপাৰ আৰু বাসগৃহ নিৰ্মাণ পদ্ধতিত কিছুমান নতুনত্ব আহিছে। আগৰ নিচিনা হৈ থকা নাই এতিয়া। ইয়াৰ মূল কাৰণ হ'ল যোগাযোগ তথা পৰিবহণ ব্যৱস্থাৰ উন্নতি। ইয়াৰ ফলত পূৰ্বৰ পৰা চলি অহা ঘৰতকৈ বৰ্তমান ঘৰ বেছি মজবুত, সুবিধাজনক আৰু দীৰ্ঘস্থায়ী হয়। আজিকালি প্ৰায় সকলো ঠাইতে লোহা, চিমেণ্ট, গ্লাছ, টিনপাত, ইটা আদিৰে বনোৱা পকী ঘৰ, বহুমূলীয়া অট্টালিকা, অত্যাধুনিক ঘৰ আদিবোৰ দেখা পোৱা যায়।